कितने का है वन पीस 100 হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আমিও ভালে আছোঁ আৰু আজি আমি এতিয়া আহিছোঁ মুম্বাই চাৰ্চ গেটলৈ ইয়াতে কালাকুৰা আৰ্ট ফেষ্টিভেল চলি আছে হ'ল কেইদিনমান চলি থকা আমি বিশেষ কাৰণত ওলাই আহিব পৰা নাছিলোঁ আচলতে হাজবেণ্ডৰ কাম আছিলে কাম মানে পেইণ্টিং আছিলে অৰ্ডাৰ কিছুমান আছিলে যাৰ কাৰণে আমি একেবাৰে টাইম উলিয়াব পৰা নাছিলোঁ ওলাই আহিবলৈ তো আজি ভাবিলোঁ নাই ওলাই যোৱা ভাল অকণ চাই আহোঁ যিহেতুকে মই দেখি পোৱা নাই আজিলৈকে কিনো আৰ্ট ফেষ্টিভেল হয় ইয়াতে তেওঁ কৈ থাকে শুনো তো মই ব'লাচোন যাওঁ ময়ো চাওঁ আৰু মোৰ ফ্ৰেণ্ডবোৰক দেখাওঁ যে কিনো হয় ইয়াতে কি চলি আছে তো ব'লক চাওঁগৈ দুইজন আহি আছোঁ তেওঁ কেমেৰাত নোলায় ভিডিঅ'ত ওলাবলৈ অকণ লাজ কৰে সেইটো কাৰণে নোলায় ভাবিছোঁ অকণ ওলোৱা মাজে মাজে ওলাব লাগে তোমাকে দেখাওক হয় নে নহয় কিন্তু তেখেতে বৰ লাজ কৰে ইয়াতে ধুনীয়া ধুনীয়া ফটো কেইখনমান উঠি লওঁ ন পাই ইয়াতে অইন বস্তু হওক নহওক কাপোৰ কানি দোকানৰ অভাৱ নাই একদম চাৰিওফালে কাপোৰ ছানগ্লাছেছ ইমান যে কাপোৰ কানি সজা এইটো জাহাংগীৰ আৰ্ট গেলেৰী আজি ইয়াৰ ভিতৰত নাযাওঁ ইয়াৰ ভিতৰলৈ বেলেগ এদিন লৈ যাম বেলেগ এদিন দেখাম বহুত লাইন ক্ৰছ কৰি একদম লাইনত ৰৈ মেলি কোনোমতে আহি পাইছোঁ पूरा मेला मेला लगे এইখনৰ দাম 12,000 লাইটটা বৰ ধুনীয়া লাগিছে দেই ৱাও कितने पड़े इसको চাৰিওফালে আৰ্টে আৰ্ট পেইণ্টিং এইবোৰ চাওকচোন কি ধুনীয়া ধুনীয়া আৰ্ট আজি আৰ্টৰ জেগালৈ আহিলোঁ আজি চাৰিওফালে আৰ্টে আৰ্ট দেখিব দেই যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহ'লেগৈ যি কি নহওক চানডে আছিলেগৈ মানুহ বহুত বেছি ভিৰ আহি পালোঁ আন্ধেৰি এতিয়া ঘৰত গৈ আছোঁ ধুনীয়াকৈ কিবা এটা লৈ যাওঁ খাবলৈ চিকেন চিকেন কি পাৰোঁ ঘৰতে বনাই খামগৈ আৰু বাহিৰত আমাৰ ইমানকৈ খোৱা নহয় যিহেতুকে হাজবেণ্ডে ঘৰত বনোৱা খাবলৈ ভাল পায় ঘৰত বনালে ভাল পায় আৰু বাহিৰত মছলা চছলা বেছি হয় কাৰণে আমাৰ একেবাৰে খোৱাই নহয় তো তেনেহ'লে আজিলৈ আহোঁ আৰু মোৰ চেনেলটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিব ভাল লাগিব আৰু ছাবস্ক্ৰাইব কৰিব